নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ৰিহান 360 ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ কিছু প্ৰশ্ন আৰু উত্তৰ যিসকল বন্ধু বান্ধৱীৰ অসমীয়া ব্যাকৰণ সম্পৰ্কে কনসেপ্ট ক্লিয়াৰ নাই সেইসকল বন্ধু বান্ধৱী আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ চালে কনসেপ্টখিনি ক্লিয়াৰ হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে মোৰ কথাখিনি আপোনালোকে শুনিব আৰু আপোনালোকক এটা কথা জনাই থওঁ আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল অপচনটো প্ৰেছ কৰি ৰাখিব অসমীয়া ব্যাকৰণ সম্পৰ্কে আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে এটা জতুৱা খণ্ড বাক্যৰ প্ৰথমটো প্ৰশ্ন হালৰ মাজত হিঙি এই জতুৱা খণ্ড বাক্যটোৰ অৰ্থ হল হালৰ মাজত হিঙি জতুৱা খণ্ড বাক্যৰ অৰ্থ হৈছে আনৰ লগত মিলিব নোৱাৰা লোক নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ দ্বিতীয়টো প্ৰশ্ন হৰিভকত মানে সতীৰ্থ দুখ সাধু কোনোটোই নহয় হৰিভকত মানে হৈছে সতীৰ্থ পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো উপমাবাচক জতুৱা ঠাঁচ উপমাবাচক আপোনালোকে যেতিয়া শ্ৰেণীত পাঠদান দিয়ে তেতিয়া আপোনালোকে বিভিন্ন উপমাৰ আশ্ৰয় লয় উদাহৰণৰ আশ্ৰয় লয় তেনেকুৱা এটা জতুৱা ঠাঁচ গাখীৰ যেন বগা নদন বদন লটি ঘটি মিজিং মাজাং ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গাখীৰ যেন বগা এইটো এটা উপমাবাচক জতুৱা ঠাঁচ পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো অনুৰূপ শব্দবাচক জতুৱা ঠাঁচ অনুৰূপ শব্দ ইয়াক ইংৰাজীত হোনোনিম বুলি কোৱা হয় কেটেৰা জেঙেৰা কাউৰীৰ পাখি যেন কলা এঙাৰ যেন কলা কোনোটোই নহয় কাউৰীৰ পাখি যেন কলা এঙাৰ যেন কলা এইবিলাক হৈছে উপমাবাচক জতুৱা ঠাঁচ আৰু অনুৰূপ শব্দবাচক জতুৱা ঠাঁচ হৈছে কেটেৰা জেঙেৰা গতিকে ক নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন মেল সদা লোকক কি বুলি কোৱা হয় মেলুৱেই বাগ্মী নিবকা কোনোটোই নহয় মেল সদা লোকক মেলুৱে বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো শব্দই ঠগ বুজায় আপোনালোকে ভালকে মনত ৰাখিব চল ছল ছাল চাল চল আৰু চল প্ৰায় উচ্চাৰণটো একে হয় কিন্তু আপোনালোকে মনত ৰাখিব ছ ল যিটো থাকিব সেই চল শব্দতে ঠগ বুজাব গতিকে খ নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো শব্দই ঢাকনি বুজায় ছাউনি ছাউনি চাউনি কোনোটোই নহয় ইয়াত আপোনালোকে মন কৰক ইয়াত অকল হিচিকাৰ আৰু দীৰ্ঘইকাৰৰ পাৰ্থক্য আছে ছাউনি যিটো দন্ত্যৰ্ণৰ লগত দীৰ্ঘইকাৰ থাকিব সেই ছাউনি শব্দটোৱে ঢাকনি বুজায় গতিকে খ নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন অসমীয়া স্বৰবৰ্ণমালাত মুঠ বৰ্ণৰ সংখ্যা এইটো আপোনালোকে জানে 11টা পৰৱৰ্তী প্ৰশ্ন অসমীয়া ভাষাত সকলোবোৰ স্বৰবৰ্ণ স্বৰ হৰ্ষ নহয় দীৰ্ঘ কোনোটোই নহয় অসমীয়া ভাষাত সকলোবোৰ স্বৰবৰ্ণ স্বৰ হৈছে হৰ্ষ স্বৰ তলৰ কোনজোৰ স্বৰবৰ্ণ স্বৰ নহয় আপোনালোকে এটা কথা জানি থব স্বৰবৰ্ণ কোৱা হয় অৰ পৰা দীৰ্ঘলৈকে যিকেইটা বৰ্ণ আছে প্ৰতিটো জোৰক এটা এটাকৈ স্বৰবৰ্ণ বুলি কোৱা হয় ইয়াত অ স্বৰবৰ্ণ আছে ই স্বৰবৰ্ণ আছে আৰু উ স্বৰবৰ্ণ আছে অ স্বৰবৰ্ণ অ আৰু আ আছে আৰু ই স্বৰবৰ্ণত ই আৰু দীৰ্ঘই আছে আৰু উ স্বৰবৰ্ণত উ আৰু দীৰ্ঘও আছে গতিকে ইয়াত স্বৰবৰ্ণ স্বৰ নহয় ঘ নম্বৰ হছৰি আৰু ঐ পৰৱৰ্তী প্ৰশ্ন স্বৰৰ মাত্ৰা হল ধ্বনি উচ্চাৰণৰ সময় ধ্বনিৰ ব্যৱধান কোনোটোই নহয় পৰৱৰ্তী প্ৰশ্ন স্বৰৰ মাত্ৰা হল ধ্বনিৰ উচ্চাৰণৰ সময় ধ্বনিৰ ব্যৱধান ধ্বনিৰ লহৰ কোনোটোই নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্বৰৰ মাত্ৰা হৈছে ধ্বনি উচ্চাৰণৰ সময় তলৰ কোনজোৰ দ্বি স্বৰবৰ্ণ ইয়াত আপোনালোকে প্ৰথমতে পালে স্বৰবৰ্ণৰ পিছত হৈছে দ্বি স্বৰবৰ্ণ গতিকে অ আ হস্ৰই দীৰ্ঘই ঐ ঔ উ দীৰ্ঘ ইয়াত অ আ পাইছে অ স্বৰবৰ্ণ ই আৰু দীৰ্ঘই পাইছে ই স্বৰবৰ্ণ
উ আৰু দীৰ্ঘ ও পাইছে উ স্বৰবৰ্ণ, গতিকে ঐ ঔ এইটো দ্বি স্বৰবৰ্ণ। অ আ ই দীৰ্ঘ ই উ দীৰ্ঘ ও এইকেইটা হৈছে স্বৰবৰ্ণ আৰু ঐ ঔ এই দুটা হৈছে দ্বি স্বৰবৰ্ণ। তলৰ কোনটো স্বৰবৰ্ণৰ দ্বৈত ৰূপ নাই? ইয়াত আপোনালোকে জানে দ্বৈত ৰূপ নোহোৱা স্বৰবৰ্ণ হৈছে ক নম্বৰ অ। ব্যঞ্জন বৰ্ণমালাত মুঠ বৰ্ণসংখ্যা হ'ল 40টা, 33টা, 21টা, কোনোটাই নহয়। বন্ধুসকল, আপোনালোকে জানে ব্যঞ্জন বৰ্ণমালাত মুঠ বৰ্ণৰ সংখ্যা আছে 41টা, কিন্তু যদি আপোনালোকৰ অপশ্যনত 41টা দিয়া নাথাকে তেনেহ'লে 40টা দিয়া থাকিলে 40টা শুদ্ধ উত্তৰ, কিয়নো আমি খণ্ডত্ব যিটো বৰ্ণ আছে সেই বৰ্ণটোক আমি পূৰ্ণাংগ বৰ্ণ বুলি নধৰোঁ। খণ্ডত্বটো হৈছে অসমীয়া বৰ্ণৰ এটা অৰ্ধপূৰ্ণাংগ বৰ্ণ, গতিকে 40টা দিয়া থাকিলে 40টা শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো মহাপ্ৰাণ বৰ্ণ নহয়? ঘ, ধ, ফ, ৰ। এতিয়া কথা হ'ল যে মহাপ্ৰাণ বৰ্ণ নহয় মানে অল্পপ্ৰাণ বৰ্ণ। অল্পপ্ৰাণ আৰু মহাপ্ৰাণ বৰ্ণ আপোনালোকৰ জানিব লাগিব, জনা থাকিব লাগিব। গতিকে অল্পপ্ৰাণ বৰ্ণ আৰু মহাপ্ৰাণ বৰ্ণ কাক কয়? অল্পপ্ৰাণ বৰ্ণ হৈছে বৰ্গীয় বৰ্ণ যিকেইটা আছে বা স্পৰ্শ বৰ্ণ যিকেইটা আছে সেই বৰ্ণকেইটাৰ প্ৰথম, তৃতীয় আৰু পঞ্চম নম্বৰৰ বৰ্ণ কোৱা হয় অল্পপ্ৰাণ বৰ্ণ, আৰু দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ কোৱা হয় মহাপ্ৰাণ বৰ্ণ। গতিকে ইয়াত মহাপ্ৰাণ বৰ্ণ নহয় বুলি কৈছে যে দ্বিতীয় আৰু চতুৰ্থ ক্ৰমিক নম্বৰত থকা বৰ্ণ কোনটো নহয়? ঘ, ধ, ফ, ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰ। এইটো মহাপ্ৰাণ বৰ্ণ নহয়, যিহেতু এইটো বৰ্গীয় বৰ্ণ বা স্পৰ্শ বৰ্ণৰ ভিতৰত নপৰে। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনকেইটা নিয়ত বৰ্ণ? কৰ পৰা মলৈকে, ঘৰ পৰা ৰলৈকে, তৰ পৰা ৰলৈকে কোনোটাই নহয়। বন্ধুসকল, নিয়ত বৰ্ণ কোৱা হয় বা স্পৰ্শ বৰ্ণ কোৱা হয় বা বৰ্গীয় বৰ্ণ কোৱা হয় কৰ পৰা মলৈকে। বৰ্গীয় বৰ্ণ, নিয়ত বৰ্ণ আৰু স্পৰ্শ বৰ্ণ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো অল্পপ্ৰাণ বৰ্ণ নহয়? অল্পপ্ৰাণ বৰ্ণ নহয় চ, উম, ধ। অল্পপ্ৰাণ প্ৰথম, তৃতীয় আৰু পঞ্চম। ৰ এইটো হৈছে বৰ্গীয় বৰ্ণৰ বাহিৰৰ বৰ্ণ, গতিকে ৰ বৰ্ণটো অল্পপ্ৰাণ বৰ্ণ নহয়। তলৰ কোনটো অঘোষ বৰ্ণ নহয়? বন্ধুসকল, আপোনালোকে ইয়াত এটা কথা জানি থ'ব, অঘোষ বৰ্ণ নহয় বুলি ক'লে আপোনালোকৰ ঘোষ বৰ্ণ আৰু অঘোষ বৰ্ণৰ পাৰ্থক্য, অঘোষ বৰ্ণ কাক কয়, ঘোষ বৰ্ণ কাক কয় আপোনালোকৰ জানিব লাগিব। গতিকে আপোনালোকে এটা কথা জানি থ'ব ভালকে, কোনো এটা বৰ্গীয় বৰ্ণ বা স্পৰ্শ বৰ্ণ বা নিয়ত বৰ্ণৰ প্ৰথম, দ্বিতীয় বৰ্ণ হৈছে অঘোষ বৰ্ণ, প্ৰথম আৰু দ্বিতীয় বৰ্ণ হৈছে অঘোষ বৰ্ণ, তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ হৈছে ঘোষ বৰ্ণ। তৃতীয়, চতুৰ্থ, পঞ্চম ঘোষ বৰ্ণৰ লগতে আৰু এটা অতিৰিক্ত কথা জানি থ'ব, অন্তস্থ জ, ৰ, ল, অব, হ এই 5টা বৰ্ণও কিন্তু ঘোষ বৰ্ণ। গতিকে প্ৰথম, দ্বিতীয় হৈছে অঘোষ বৰ্ণ, ইয়াত কৈছে অঘোষ বৰ্ণ নহয়, তেনেহ'লে ম বৰ্ণটো প্ৰথম আৰু দ্বিতীয় বৰ্ণ নহয়, গতিকে ঘ নম্বৰ ম হৈছে ঘোষ বৰ্ণ, এইটো অঘোষ বৰ্ণ নহয়। তলৰ কোনটো তৰল বৰ্গৰ বৰ্ণ নহয়? তৰল বৰ্গৰ বৰ্ণ নহয় বুলি কৈছে তৰল বৰ্গৰ বৰ্ণ নহয় বুলি কৈছে। তৰল বৰ্গৰ বৰ্ণ নহয়, ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ নম্বৰ মূৰ্ধন্য। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো, কোনকেইটা তৰল বৰ্ণৰ অন্য এক নাম? কোনকেইটা তৰল বৰ্ণৰ অন্য এক নাম স্বঘোষ বৰ্ণ বা ঘোষ বৰ্ণ? স্বঘোষ বৰ্ণ বা ঘোষ বৰ্ণ। এতিয়া আপোনালোকৰ তৰল বৰ্গ সম্পৰ্কীয় প্ৰশ্নটো আপোনালোকৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ব। তৰল বৰ্গৰ বৰ্ণ হৈছে যিবোৰ বৰ্ণক আমি স্বঘোষ বৰ্ণ বুলি কওঁ, বৰ্গৰ তৃতীয়, চতুৰ্থ, পঞ্চম, অন্তস্থ জ, ৰ, ল, অব, হ এইকেইটা বৰ্ণক আমি স্বঘোষ বৰ্ণ বুলি কওঁ, আৰু এই বৰ্ণকেইটাক তৰল বৰ্গৰ বৰ্ণ বুলি
হোৱা হয়। গতিকে তৰল বৰ্ণৰ অন্য এক নাম হ'ল সগজ বৰ্ণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ নম্বৰ। তলৰ কোনটো বৰ্ণক পাৰ্শ্বিক বৰ্ণ বোলে? পাৰ্শ্বিক বৰ্ণ হৈছে ল। তলৰ কোনটো অন্তস্থ বৰ্ণ? অন্তস্থ বৰ্ণ অন্তস্থ অ, এইটো আপোনালোকে জানে, সহজ কথা। তলৰ কোনটো নাসিক্য বৰ্ণ নহয়? নাসিক্য বৰ্ণ যে উম, নিয়, ন, ম, অনুস্বৰ এইবিলাক বৰ্ণ নাকৰ পৰা কণ্ঠতালু আদিৰ পৰা উচ্চাৰিত হ'লে নাকি সুৰত উচ্চাৰিত হয়। গতিকে এইকেইটা বৰ্ণক আমি নাসিক্য বৰ্ণ বুলি কওঁ। ইয়াৰ মাজত কোনটো বৰ্ণ নাই? এইটো হৈছে ঘ নম্বৰ। ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। চন্দ্ৰবিন্দু উচ্চাৰিত হয় স্বৰৰ লগত, স্বৰ আৰু ব্যঞ্জন উভয়ৰ লগত, ব্যঞ্জনৰ লগত, ঘ নম্বৰ কোনোটোৱেই নহয়। চন্দ্ৰবিন্দু উচ্চাৰিত হয় কেৱল স্বৰৰ লগত। চন্দ্ৰবিন্দু অসমীয়া ভাষাৰ এটা পূৰ্ণাংগ বৰ্ণ, অসম্পূৰ্ণ বৰ্ণ, অৰ্ধপূৰ্ণাংগ বৰ্ণ কোনোটোৱেই নহয়। চন্দ্ৰবিন্দু অসমীয়া ভাষাৰ এটা পূৰ্ণাংগ বৰ্ণ। পৰৱৰ্তী প্ৰশ্ন। খণ্ডত্বটো লিখা হয় পদ বা অক্ষৰৰ অন্তত, কেৱল পদৰ অন্তত, কেৱল অক্ষৰৰ অন্তত, পদ বা অক্ষৰৰ আগত। খণ্ডত্বটো লিখা হয় পদ বা অক্ষৰৰ অন্তত। খণ্ডত্বটো এটা দন্তমূলী স্পৰ্শ বৰ্ণ, পাৰ্শ্বিক বৰ্ণ, নাসিক বৰ্ণ কোনোটোৱে নহয়। খণ্ডত্বটো এটা দন্তমূলীয় স্পৰ্শ বৰ্ণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক নম্বৰ। হলন্ত ব্যঞ্জন বুলিলে বুজো অ স্বৰ উচ্চাৰিত নোহোৱা ব্যঞ্জন, অস্বৰ উচ্চাৰিত হোৱা ব্যঞ্জন, আ স্বৰ উচ্চাৰিত নোহোৱা ব্যঞ্জন, ওপৰৰ কোনোটোৱেই নহয়। হলন্ত ব্যঞ্জন, অস্বৰ উচ্চাৰিত হলন্ত ব্যঞ্জন বা হসন্ত ব্যঞ্জন হ'ব লাগিছিল। এইটো অস্বৰ উচ্চাৰিত নোহোৱা ব্যঞ্জনবিলাকৰ আমি হসন্ত ব্যৱহাৰ কৰি উচ্চাৰণ কৰোঁ। ক নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। গতিকে ক নম্বৰ অস্বৰ উচ্চাৰিত নোহোৱা ব্যঞ্জনৰ লগত আমি হলন্ত ব্যঞ্জন ব্যৱহাৰ কৰোঁ। পৰৱৰ্তী প্ৰশ্ন। অসমীয়া শব্দৰ নতবিধি নিয়ম অনুসৰি তলৰ কোনটো বানান শুদ্ধ? ক নম্বৰ কুমাৰণী, কিয়নো অসমীয়া নতবিধি নিয়ম অনুসৰি স্ত্ৰী প্ৰত্যয়ত নতবিধি নিয়ম নাখাটে। এইটো হৈছে ক নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। তলৰ কোনটো অসমীয়া সন্ধিৰ বৈশিষ্ট্য? অসমীয়া সন্ধিত শব্দ বা ধাতুৰ পাছত প্ৰত্যয় বা বিভক্তিৰ সংযোজন হয়। অসমীয়া সন্ধিত শব্দ বা ধাতুৰ পাছত কেৱল প্ৰত্যয় যোগ হয়। অসমীয়া সন্ধিত শব্দ বা ধাতুৰ পাছত কেৱল বিভক্তিৰ যোগ হয়। ওপৰৰ কোনোটোৱেই নহয়। অসমীয়া সন্ধিৰ বৈশিষ্ট্য হৈছে ক নম্বৰ অসমীয়া সন্ধিত শব্দ বা ধাতুৰ পাছত প্ৰত্যয় বা বিভক্তিৰ সংযোজন হয়। ক নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। অসমীয়া ভাষাত সন্ধিৰ প্ৰয়োগ অতি বেছি, অতি সীমিত, প্ৰয়োগ নাই কোনোটোৱেই নহয়। অসমীয়া ভাষাত সন্ধিৰ প্ৰয়োগ, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসমীয়া ভাষাত সন্ধিৰ প্ৰয়োগ অতি সীমিত। খ নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। সন্ধি বেছিভাগ প্ৰয়োগ হয় সংস্কৃত ভাষাত। মনত ৰাখিব আপোনালোকে, বেছিভাগ প্ৰয়োগ কৰা হয় সংস্কৃত ভাষাত। অসমীয়া সন্ধিত কোনবিধৰ আধিক্য বেছি? স্বৰৰ লগত স্বৰৰ মিলন, ব্যঞ্জনৰ লগত ব্যঞ্জনৰ মিলন, স্বৰ আৰু ব্যঞ্জনৰ মিলন, ওপৰৰ কোনোটোৱেই নহয়। অসমীয়া সন্ধিত কোনবিধৰ আধিক্য বেছি? সেইটো হৈছে স্বৰৰ লগত স্বৰৰ মিলন বেছি হয় অসমীয়া সন্ধিত। গতিকে ক নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। বন্ধুসকল, আজিলৈ এইখিনিয়ে। আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ'লৈ।